তো নমস্কাৰ ফ্ৰেণ্ডছ, টিকেট ডেকা অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ আছোঁ আজিৰ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো হ'ব গৈ আছে আজি LED লাইট ৰিপেয়াৰিং কৰি দেখাম আপোনালোকক। তো সকলোৰে ঘৰত হয়তো LED লাইট আছে। তো LED লাইট বেয়া হ'লে সকলোৱে হয়তো পেলাই দিয়ে, তো পেলাই নিদিব। তো এনেকুৱা ধৰণৰ ৰিপেয়াৰিং কৰি তো মোৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব। তো এনেকুৱা ৰিপেয়াৰিং কৰি আৰু কিছুদিনলৈ চলাব পাৰি। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ওকে, মই লৈছোঁ এইডাল চেক কৰিবৰ কাৰণে, লাইট চেক কৰিবৰ কাৰণে মই এইডাল লৈছোঁ, ধুনীয়াকৈ বনাই লৈছোঁ। আৰু লৈছোঁ কেইটামান LED লাইট। এইকেইটা দেখা পাইছে LED লাইট, ইয়াৰ এটা ভাল আছে, বাকী কেইটা মানে বেয়া আছে। আৰু তো বলক এতিয়া মানে তিনিটা, আৰু ইয়াৰে কেইটা লাইট ভাল কৰিব পাৰোঁ আৰু কেনেকৈ ভাল কৰোঁ তো আপোনালোকে ভিডিঅ'টো চাই দিলে গম পাব। তো এইটো মই লগাই লৈছোঁ, এতিয়া মই চুইচটো দি দিছোঁ। চুইচটো দি এতিয়া চেক কৰিছোঁ কোনটো ভাল কোনটো বেয়া। এইটো বেয়া আছে, চাইডত থৈ দিছোঁ। এইটো ভাল আছে, দেখা পাইছে জ্বলিছে ধুনীয়াকৈ, দেখা পাইছে এইটো ভাল, এইটো গতিকে চাইডত থৈ দিছোঁ। বাকী এইটো ভালে আছে, দেখা পাইছে এইটো ভাল জ্বলি আছে, এইটো গতিকে চাইডত থৈ দিলোঁ। এইটো লগাই চাওঁ, এইটো মানে অলপ হেৰি মাৰি আছে আৰু টিপিক টাপাক মাৰি আছে, দেখা পাইছে এইটো মানে অৰ্থাৎ বেয়া মানে। এইটো অলপ এইটো ৰিপেয়াৰিং কৰোঁ। এইটো দেখা পাইছে বেয়া আছে, এইটো চালোঁ এইটো জ্বলা নাই, মানে এইটো বেয়া আছে। অলপ ধুনীয়াকৈ ৰিপেয়াৰিং কৰোঁ। এইটো লাইটটো জ্বলি থাকে মানে কিছু সময়ৰ পিছত মানে টিপিক থাপাক কৰি থাকে। তো এইটো বাৰু পিছত ৰিপেয়াৰিং কৰিম, এইকেইটা এতিয়া এইটো ধুনীয়াকৈ ৰিপেয়াৰিং কৰিম। দেখা পাইছে এতিয়া অ'কে, মই এতিয়া কেপটো খুলি ল'ম। এইটো দেখা পাইছে, এইটো কেপটো খুলি ল'ব ধুনীয়াকৈ। আৰু যদি অলপ আঠা থাকে মানে ইয়াতে অলপ ওলাওঁতে হয়তো আপোনালোকৰ জোৰ দিব লগা হ'ব পাৰে। তো এইটো মই অলপ আগতে খুলি লৈছোঁ যাতে অলপ সহজ হয়, সেইকাৰণে। আৰু অলপ এইটো এতিয়া চাওঁ চেক কৰি, এতিয়া চুইচটো দিয়া আছে। এতিয়া মই হেৰি কৰিম, চেক কৰিম। এনেকুৱা দেখা পাইছে, এনেকুৱা তাঁৰ এডাল লৈছোঁ, দুইটাই মই উৰাই লৈছোঁ ধুনীয়াকৈ, আৰু এতিয়া ধুনীয়াকৈ চেক কৰিম। ধুনীয়াকৈ চেক কৰি যাম মই এটা লাইট প্লাছ আৰু মাইনাছৰ লগত হেৰি কৰি চেক কৰিম। দেখা পাইছে এইটো লাইট বেয়া, এইটো লাইট এতিয়া আমি ধুনীয়াকৈ চল্ডাৰিং কৰি দিম, চল্ডাৰিং আইৰণৰ সহায়ত। দেখা পাইছে এইটো লাইটটো বেয়া আছে, সেই দেখা পাইছে এইটো লাইটটো মই হেৰি কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ধুনীয়া মানে নতুন লাইট যেনেকুৱা তেনেকুৱা পাৱাৰ দিছে। তো গতিকে এইটো আমি ধুনীয়াকৈ চিন দিম এতিয়া মাৰ্কাৰৰ লগত। অ'কে, এতিয়া আমি ধুনীয়াকৈ দেখা পালে আপোনালোকে এই লাইটটো বেয়া আছে, সেইটো দেখা পাইছে। এইটো ধুনীয়াকৈ চিন দিম, এইটো হয়নে, এইটোৱে হয়। এতিয়া মই চুইচটো অফ কৰি ল'ম আৰু আইৰণৰ চুইচটো দি দিম আৰু প্ৰেছ কৰিব লাগিব। এইটো এতিয়া খুলি লৈছোঁ হোল্ডাৰৰ পৰা, আৰু এতিয়া আমি এডাল টেষ্টাৰৰ সহায়ত এই লাইটটো উঠাই দিম, ধুনীয়াকৈ। আৰু চফা কৰি লৈছোঁ ধুনীয়াকৈ। ইয়াতে দেখাব আপোনালোকে, ইয়াতে প্লাছ আৰু মাইনাছ থাকে, মানে অকণমান গেপছ এটা থাকে, আৰু সেইটো আমি ধুনীয়াকৈ চল্ডাৰিং কৰি দিম, চল্ডাৰিং আইৰণৰ সহায়ত। গৰম হোৱা নাই, অলপ গৰম হ'ব দিওঁ। গৰম হৈছে এতিয়া, ধুনীয়াকৈ চল্ডাৰিং কৰি দিম মালটো। যাওঁ ধুনীয়াকৈ চুইচটো দিম, আমি এতিয়া চেক কৰিম।
অ'কে হৈ গ'ল এতিয়া কেনেকুৱা লাগিলে ৰিপেয়াৰিং প্ৰচেছটো এতিয়া হৈ গ'লতো অ'কে এতিয়া মই কেপটো লগাই দিম কেপটো লগাই কিনে এতিয়া হৈ গ'ল অ'কে তো কেনেকুৱা পালে ভিডিঅ'টো যদি চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব তো এইটো এতিয়া আমি চাম